Good morning everyone. আজি হৈছে ৰবিবাৰ আৰু এতিয়াৰ পৰা মই ভিডিওটো আৰম্ভ কৰিছো। এতিয়া চাহ পানী খোৱা হৈ গল আৰু ৰবিবাৰৰ দিনটো কেনেদৰে আৰম্ভ কৰো হেতু আপোনালোকক দেখুৱাইছো বাৰু। আপোনালোকে ৰংগোলী চাইছিল নে? আমি যেতিয়া সৰু আছিলো তেতিয়াৰ পৰাই ৰংগোলী চাই দেখুৱা আপোনালোকক। ৰাতিপুৱা ৰংগোলীৰে আজি ভিডিওটো আৰম্ভ কৰিছো। বলকচোন দেখুৱা। ৰংগোলী চলি আছে। এইফালে গুনগুনে তলত বহি ৰংগোলী চাই আছে আৰু দেউতাকে চাহ মানে কি ইয়াতে লৈ আহিছে চাহ ৰুটি মিঠাই খাবলৈ। ৰংগোলী চাই চাই খাব, সেইকাৰণে ৰুটি আৰু মিঠাই খাই আছে। আৰু মই গ'লো জিমনক থব, মানে অকণমান আগবঢ়াই দিলোঁ তাৰ ছবি স্কুলত গ'লে ভাল। এতিয়া আজি ভাবিছোঁ অকণমান চুলিখিনি অকণমান হেয়াৰ কেয়াৰ কৰিম। মই হেনা লগাম আৰু আজি ৰ'দো বহুত দিছে, ভাবিছোঁ অকণমান হেনা লগালে মূৰটো ঠাণ্ডা হৈ থাকিব। তো মই হেনাখিনি লগাই লওঁ আৰু আপোনালোকে ভিডিওটো চাই থাকক শেষলৈ। তো এয়া মই লগাই আছোঁ। মই গোটেইখিনি লগাই লওঁ, তাৰপাছত দেখুৱাই আছোঁ। চাওক মোৰ হেনা লগোৱা হৈ গ'ল আৰু এতিয়া মই 1 ঘণ্টামান থৈ দিম, কাৰণ হেনাখিনিতো মোৰ গোটেই চুলিখিনি কণ্ডিশ্যনাৰ কৰিব, সেইকাৰণে মই 1 ঘণ্টাই ৰাখিম। তাৰপিছত ধুই দিম, তাৰপিছত দেখুৱাম আপোনালোকক কেনেকুৱা হয়। আৰু এয়া চাওক, গ্লভছ পিন্ধা নাছিলোঁ সেইকাৰণে হাত একদম ৰঙা হৈ গৈছে। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। এয়া চাওক, গা পা ধুই চুলি তুলি ধুলোঁ, হেনা লগাইছিলোঁ যে। চুলিখিনি ধুইছোঁ কিন্তু ভালকৈ শুকোৱা নাই, মানে ফণিয়াই দি দিছোঁ। এতিয়া এয়া পিছফালৰ পৰা দেখুৱাইছোঁ চুলিখিনি, এয়া ধুনীয়া হৈ গৈছে। এতিয়া এইকেইটা ফুল ঘৰৰ হয়, এইকেইটা এইমাত্ৰ ছিঙি আনিছোঁ আৰু এতিয়া বনাম। তো মই এতিয়া কাটি আছোঁ। এইফালে এয়া মই ইয়াতে ফুল কাটিছোঁ, আলু আৰু ফুল বনাম। আৰু এতিয়া এয়া হৈছে পটলখিনি ফ্ৰাই কৰিম আৰু কি বনাওঁ দেখুৱাই থাকিম। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। বস্তু এটা আনিছিলোঁ, মানে অৰ্ডাৰ কৰিছিলোঁ, এইমাত্ৰ আহি পালে। আৰু এইটো চাওচোন দিয়া মতে আহিছে নে নাই। একদম লৈয়ে ল'লোঁ আৰু আপোনালোকক দেখুৱালোঁ। এইটো মই তেনেকৈ ল'বই জানা নাই। তো এতিয়া মই বনাবলৈ লৈছোঁ চাওমিন। এয়া এটা পেকেট লৈ লৈছোঁ আৰু এইখিনি এতিয়া মই অকণমান সিজাব লাগিব। তো এতিয়া গধূলি হৈছে আৰু গধূলিৰ বাবে মই এতিয়া বনাম চাওমিন। আৰু চাওমিনখিনি মই এতিয়া সিজাই লৈছোঁ, আপোনালোকক দেখুৱাইছোঁ। তো চাওমিনখিনি বনাবলৈ মই এটা পিঁয়াজ কাটি লৈছোঁ আৰু এটা বিলাহী লৈ লৈছোঁ। আৰু এতিয়া কেৰাহীটো তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি দি দিছোঁ আৰু তাত বিলাহীখিনিও একেলগে ভাজি দিছোঁ আৰু নিমখ দিছোঁ সোৱাদ অনুযায়ী। আৰু এতিয়া অকণমান হালধি দিম আৰু জলকীয়াৰ গুড়ি অকণমান দি দিম। আৰু এতিয়া গোটেইখিনি ভাজি লোৱাৰ পিছত মই চাওমিনখিনি তাত দি দিছোঁ আৰু ভালদৰে কাটা চামুচ এখনেৰে মই লৰাই ভাজিছোঁ, কাৰণ গোটেইখিনিত লাগিব যে। আৰু এতিয়া ভাজি থোৱা আলু অলপমান আছিল, সেইখিনিও ইয়াতে দি দিছোঁ। তেনেকৈ খাবলৈ বেছি ভাল লাগে। আৰু এতিয়া চাওমিন ৰেডি হৈ গ'ল। এইফালে মই বাঢ়ি লৈছোঁ আৰু এতিয়া দিম জিমনক। সি পঢ়ি আছিল, এয়া দেখিছেনে নাই কিমান ভাল লাগিছে তাৰ। চাওমিন খাব বহুত ভাল পায়, এয়া ভাল লাগিছে তাৰ।
এইফালে একদম খোৱা হোৱাই নাই বটল চচৰ বটল একদম লৈ লৈছে হৈছে নে খোৱা তো আজিৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিম পুনৰ লগ পাম আন এটি নতুন ভিডিঅ' লৈ আৰু আপোনালোকে যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ 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 চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নটিফিকেশ্যনবোৰ আপোনালোকে প্ৰথমতে পায় তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই